সেই বাছখন পাইছ কিয় ৰ'ব মই খবৰ এটা পাইছোঁ আপোনালোক দুয়োটাই সদায় সদায় ইয়ালৈ কিয় আহে আৰু পিৰিতাও আহিব কি ইয়ালৈ কিয় আহিছো সিটো আজি তোক লগ কৰি কিবা কোৱাৰ কথা আছে সেইকাৰণে সি বাহিৰৰ পৰা তলা লগাই ৰুমৰ ভিতৰতে সোমাই আছে আৰু তই বেঙি তই আহি আছ সি ইয়াত আৰে যা তাৰ মুখ চেঞ্জ হৈ গ'লে তোৰ লাইফ চেঞ্জ হৈ যাব যা যাওঁ দিয়ক থেংক ইউ এমএলএ দা ওয়েলকাম ৰক্ষা এজনী প্ৰেম পূজাৰীৰ প্ৰস্থান ঘটি পিছে আমাৰ বাছষ্টেণ্ডৰ ৰোমিঅ' বা ক'ত আছে সিও আজি বিৰিণাক লগ কৰি কিবা কোৱাৰ কথা আছিল এতিয়ালৈকে আহি পোৱা নাই ইমান সময় এই বাছষ্টেণ্ডৰ ৰোমিঅ' আহি গ'ল তোক চিনিব পৰা নাই তাৰমানে তই বিৰিণাৰ লগত কথা পাতিবি আৰু বিৰিণা তোক চিনিও নাপাবি একদম কেনে মাথা বেয়া হ'ব এতিয়া মনে মনে থাক আৰে আমাৰ প্লেনটো গম পাই গ'লে সকলোৱে এই প্লেনটো ফেইল হৈ যাব ডেঞ্জাৰ বস্তু আছে দেই তই ডেঞ্জাৰ বস্তু আছ তই চাগে পৃথিৱীৰ একমাত্ৰ প্ৰেমিক যিয়ে প্ৰেমিকাৰ লগত কথা পাতিবলৈ এই নিজৰ চেহেৰা লুকুৱাই আহিবলগীয়া হৈছে পিছত তই মোৰ দৰে দেখাত হেণ্ডচম নহ'লে মোটামুটি ঠিকে আছো তই হেণ্ডচম বয় তই এতিয়া যা বুজিছ যা তাই আহিছে জানা আরে যাও ভাই যাও ডাইৰেক্ট বাছখন গুচি গ'ল নেকি মই সুধিছোঁ চন্দন নগৰ যোৱা বাছখন গুচি গ'ল নেকি আপুনি মোক সুধিছে নহয় এই বাছ ষ্টেণ্ডটো সুধিছোঁ ইয়াত আপোনাৰ আৰু মোৰ বাহিৰে আছে নেকি তাকেইতো মই মানে অলপ এনেই এই বাছখনৰ নহয় কোনো টাইম টেবল নাই কেতিয়াবা ৰৈ ভাগৰ লাগি যায় নাহে আৰু কেতিয়াবা আকৌ সময়তকৈ আগতীয়াকৈ আহিব আপুনি কওকচোন এইটো কিবা কথা হ'ল নেকি নাই একদম বেয়া কথা আচলতে ইয়াৰ বিৰুদ্ধে আমি কমপ্লেইন দিব লাগে কি কয় আমি তাৰমানে আপুনিও চন্দন নগৰত থাকে হয় নহয় কিন্তু মই চন্দন নগৰত নাথাকিলে কি হ'ল আপুনিতো থাকে গতিকে আপোনাকতো মই সহায় কৰিবই লাগিব মানে আমি ইজনে আনজনক সহায় নকৰিলে কেনেকৈ হ'ব কওকচোন বা আপুনি কিন্তু বৰ ইণ্টাৰেষ্টিং মানুহ দেই আপোনাক লগ পাই বিৰাট ভাল লাগিল আপুনি ক'ত থাকেনো মই ইয়াতে থাকো ইয়াতে মানে বাছ ষ্টেণ্ডটো সেই তেনেকুৱা নহয় মই পাহৰিয়ে থাকিলো নহয় মই ক'ত থাকো আপুনি গজনী নেকি মানে সেই আমিৰ খানৰ মুভিখন যে পাহৰি যায় আপুনিও তেনেকুৱা ন আজিও কথাটো গম পাই বৰ বেয়া লাগিল দেই শুনকচোন এই পাহৰি যোৱা বেমাৰটো আপোনাৰ জন্মৰে পৰা আছে নেকি তেনেকুৱা নহয় মই আচলতে ভাড়া ঘৰত থাকো সেই যে ওখ বিল্ডিংটো দেখিছে সেই বগা বিল্ডিংটো আহিলে মই গৈ থাকো দেই বাই শুনকচোন আপুনি সেই গজনীৰ আমিৰ খানৰ দৰে গাত এড্ৰেছ আৰু নামটো লিখি ল'ব বাই টেক কেয়াৰ